হেল্ল' গাইজ, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ চুকা টেঙা শাক বা চুকা শাকৰ ৰেচিপি আৰু তাৰ লগত আছে ভকুৱা মাছ। তাৰ বাবে মই সৰু সৰুকৈ চুকা টেঙাখিনি কাটি ল'লোঁ, লগতে আলু কাটি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ আৰু তাৰপিছত কেৰাহীত তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছতে মই পাঁচফোৰণ কেইটামান দি ল'লোঁ। দি লৈ পিঁয়াজখিনি দি দিলোঁ, লগত এটা কেঁচা জলকীয়া আৰু অলপ টাইম পিঁয়াজখিনি ভাজি ৰঙচুৱা হোৱাৰ পিছত মই তাত আলুখিনি দি দিলোঁ। আলুখিনি অকণমান টাইম ভাজিব লাগিব আৰু তাত অকণমান নিমখ দি অলপ টাইম ভাজি ল'লোঁ। তাৰপিছত আলুখিনি সিজাৰ পিছত মই চুকা টেঙাখিনি দি দিলোঁ। দি চুকা টেঙাখিনি অলপ টাইম ভাজিব লাগিব আৰু মাছখিনি মই প্ৰথমতে ফ্ৰাই কৰি লৈছিলোঁ দেই। দেখিছেনে, চুকা টেঙাখিনি নাইকিয়া হৈ গ'ল। তাৰপিছত মই তাত অকণমান হালধি দিলোঁ। ইয়াত কিন্তু কোনো মই মছলা ব্যৱহাৰ কৰা নাই দেই। তাৰপিছত মই পানী গৰম কৰিছিলোঁ, গৰম পানীখিনি দি দিলোঁ আৰু দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু তাত মই মাছখিনি দি দিলোঁ ফ্ৰাই কৰা। দেখিছে কিমান